নমস্কাৰ, কি খবৰ আপোনালোকৰ? এয়া কাপোৰ চপোৱাত ব্যস্ত। আজি মানে ৰন্ধা ভিডিঅ' একো নানিলো, ৰন্ধাৰ ওপৰত একো নানিলো। বিয়া এখনত মানে যাব লগা আছে। আজি ৰিচিপশ্যন হয়, বিয়াখন হৈ গৈছে, ৰিচিপশ্যন হয় আজি। বিয়াখনত যোৱা নহল আৰু। আমাৰ মানে পেহীৰ আলহীৰ ভিতৰত পৰে, আমাৰ ঘৰৰ মানুহ নিচিনাই সেয়া। এতিয়া ভাবিছো আৰু গধূলি মানে যাওঁ। গধূলি মানে গ'লে আপোনালোকৰ আজি ভাবিলো আৰু বিয়াখনৰ ৰিচিপশ্যনৰ ওপৰতে আৰু ভিডিঅ'টো কৰো। আপোনালোকেনো আৰু কিমান ৰন্ধা বঢ়া চাই থাকিব। তেনেহলে আজি আৰু ৰিচিপশ্যনলৈ যাওঁ। তালৈকে ৰেডি হ'ম, ৰেডি হোৱাৰ পৰা দেখিব আৰু আপোনালোকে আমি যাওঁ। তাৰপিছত ৰিচিপশ্যনৰ বিষয়ে দেখাম আৰু তাতে কি আছে কি নাই, কি খুৱালে কি নোখুৱালে। আজিকালিতো সেইবোৰ চাইও মাজে মাজে ভাল লাগে দিয়কচোন। সদায়নো আৰু একেখিনিকে কিমানো ৰান্ধি ৰান্ধি দেখাম আৰু। গৃহিণী মানুহ যিহেতু ৰন্ধাখিনিতো সদায় ৰান্ধিবই লাগিব, মন যাওক নাযাওক ৰন্ধা বঢ়াটো সদায় থাকেই দিয়কচোন। আজি এইকাৰণে অলপমান গধূলিলৈ যাম আমি, গধূলিলৈ যাম আপোনালোকে চাই থাকিব আমাৰ লগত। ঠিক আছে তেনেহ'লে গধূলিলৈ লগ পাই আছো। আৰু আমি ৰেডি হ'লোঁ, ব'লক এতিয়া বিবাহ ভৱনলৈ যাওঁ। আৰু এয়া আমি বিবাহ ভৱন আহি পালোঁ। এইখন হৈছে মানে মেইন ৰাস্তাৰ পৰা আৰম্ভণি, ভিতৰলৈ সোমোৱাৰ এনেকুৱাকৈ সোমাব লাগে। ইফালে এইটো হৈছে পাৰ্কিং এৰিয়া, আৰু ইফালে এইবোৰ ডেক'ৰেশ্যন, এইফালে এইটো লাইটৰ তলেদি এনেকৈ আহি এইফালে এইটো হৈছে মেইন ভৱনটো। এইবোৰ আমি এৰিয়াবোৰ চাই আছোঁ আৰু জেগাটো চাই আছোঁ, কোনফালে কি আছে, কিমান ধুনীয়াকৈ সজাইছে। আজিকালি আৰু বিবাহ ভৱনৰ আৰু ডেক'ৰেশ্যন মানে কি চাব আৰু, একদম মানে চাওঁ লাগি থাকে আৰু মানে এনেকুৱাই দৃশ্যবিলাক। ইফালে দৰা কইনাটো থাকেই, দৰা কইনাৰ ফটোখন ৰাখিছে, কিন্তু ইফালে আমাৰ জুবিন দাক সোঁৱৰণি কৰি ইফালে ৰাখিছে, তেখেতৰ ডাঙৰ এখন ফটো ৰাখি থৈছে। আৰু ইফালে এইবোৰ ডেক'ৰেশ্যনৰ কাৰণে ৰাখিছে, সৰু সৰু খেৰী ঘৰ আছে, মানে আপুনি যোনফালে যাব আপুনি তাৰমানে সেইফালে আৰু ফটো উঠিব পৰাকৈ গোটেইটো ধুনীয়াকৈ হলটো বনাইছে। এয়া দৰা কইনাক মাত দিবলৈ আহিলোঁ আমি। আৰু এয়া আমাৰ দৰা বাবলু আৰু কইনা মাইনু। তেখেতসকলৰ বিয়া দিনাখন যিহেতু আমি উপস্থিত নাছিলোঁ, সেইকাৰণে বৈবাহিক জীৱনৰ শুভেচ্ছা ভালকৈ জনালোঁ আৰু। ইফালে আমি ঘৰৰ মানুহবোৰকো মাত দিলোঁ, আৰু ইফালে আমাৰ দৰাৰ মাক দেউতাকো আছে, পেহা পেহীৰ আমাৰ পেহা পেহী হয়, তেখেতসকলো মাক দিলোঁ। মাত দি পেলাই আহক এতিয়া আমি ষ্টাৰ্টাৰ কাউণ্টাৰলৈ যাওঁ। এয়া ষ্টাৰ্টাৰ কাউণ্টাৰত প্ৰথমতে আছে মজিটো। আজিকালিতো আৰু একদম কালাৰিং জুচ, নীলা ৰঙে চাবনে অৰেঞ্জ কালাৰ চাবনে কি কালাৰ চাব। তাৰপিছত এইফালে হৈছে এইটো ভেজ এৰিয়া, ভেজ এৰিয়াত আছে ভেজ কোফটা, আৰু ইফালে আছে এইটো স্প্ৰিং ৰ'ল, ভেজ স্প্ৰিং ৰ'ল, এনেকৈ এইবোৰ সজাই থৈছে। এটা বাতি লৈ আৰু এনেকৈ চচ লগাই খালেই হ'ল আৰু এনেকৈ এইবোৰ সজাই থৈছে। আৰু ইটো ছাইডে আছে এতিয়া ইফালে হৈছে নন ভেজ এৰিয়া। ইয়াতে আছে চিকেন পকৰা, ইফালে আছে ফিছ পকৰা, আৰু ইফালে গৰম গৰম ভাজি আছে, খালে হ'ল আৰু। তাৰপাছত ইফালে আছে আজি চাহ কফি, চাহো ৰাখিছে কফিও ৰাখিছে। মই চাহ ল'লোঁ। তাৰপাছত ইফালে আৰু আছে ডোচা, গৰম গৰম ডোচা বনাই দি আছে। আৰু ইফালে তেখেতক ভিডিঅ' কৰা গম পাই হাঁহি হাঁহি একেবাৰে আমাক ইমান ধুনীয়াকৈ একদম মানে ক্ৰিস্পি হোৱা কৰি এখন ডোচা বনাই দিলে। খাবলৈও বিৰাট টেষ্টি লাগিছে। মানে কেমেৰাটো আগত লৈ থকা গম পাই তেখেতে তাৰমানে হাঁহিতে মানে লাজতে বনাইছে আৰু কিবা কৰি, কিন্তু একদম খাবলৈ বহুত ধুনীয়াকৈ দিছে। এইটো কিন্তু মছলা ডোচা, আমি মছলা ডোচা লৈছোঁ। আৰু এয়া গৰম গৰম চাহ আৰু চিকেন পকৰা লৈ পেলাই ইফালে চাট কাউণ্টাৰত থিয় হৈ আছোঁ। তাৰপিছত তেখেতক কৈছোঁ বঢ়িয়াকৈ একদম মানে মোক পাপৰি চাট বনাই দিয়ক। সুধি আছে কি দিওঁ কি নিদিওঁ, কি ঢালোঁ, কি লাগিব, সেইবোৰ সুধি তেখেতে ধুনীয়া কৰি বনাই দিছে। একদম খাবলৈ একদম বিৰাট টেষ্টি হৈছে। চাট পাপৰি হওক বা ফুচকা হওক, এইবোৰতো এনেও আমাৰ লোভনীয় বস্তুৱে দিয়কচোন। আৰু ইফালে এনেকৈ চাটৰ সোৱাদ লৈ মই কথা পাতি আছোঁ মানে কাৰ লগত কথা পাতিছোঁ চাব দেই। এয়া আছিলে আমাৰ দৰাৰ বায়েক মামু, নিজৰে ঘৰৰ বিয়া, নিজৰ ভায়েকৰ বিয়া, ইমান মানে চিম্পুলত আছে তেখেতে। মই মানে দেখিও আচৰিত লাগিল আৰু দেখিবলৈ ইমান মৰম লাগিল। বাকী ইফালে আৰু এনেকৈ আমি চাট পাপৰি খাই ইফালে আহিলোঁ, ডোচালৈ আহিলোঁ দেই, এইবাৰ ডোচালৈ আহিছোঁ। কেনেকুৱা হৈছে দিয়া? বঢ়িয়া, টেষ্টি নে? একদম টেষ্টি, পুৰা টেষ্টি নহ'ব নেকি আৰু। চাট পাপৰি ফুচকা এইবিলাক ডোচা এইবোৰ এনেই টেষ্টি, তাতে আৰু বিয়া ছিজন, তাতে ঠাণ্ডা বতৰ, বাহিৰত ইমান গৰম গৰম ডোচা, বেয়া লাগিব আৰু। এয়া আমাৰ ৰ'বা খাই দিয়া। এফালে ষ্টাৰ্টাৰ খোৱা শেষ কৰি এয়া ডাঙৰ পেহাৰ লগত বহিলোঁ। এয়া আমাৰ ডাঙৰ পেহা,
পেহাৰ নিজৰ সৰু ভায়েকৰ ল'ৰাৰ বিয়া। এয়া আমাৰ তাৰমানে আমাৰ দৰাৰ বৰদেউতাক হ'ব। এনেকৈ অলপমান কথা বতৰা পাতিলোঁ, পাতি তাৰপাছতে আমি চিধা এতিয়া অলপমান সময় কটাই তাৰপাছত এতিয়া আমি আৰু পেহীৰ ওচৰত গ'লোঁ। পেহী ইফালে আমাৰ লগত কথা পাতিলে। এয়া ডাঙৰ পেহী, সেইফালে তেতিয়া আছিল পেহা, এয়া আছে পেহী। তাৰপাছতে পেহী ক'লে যে এতিয়া খাই বৈ লৈ আৰু দেৰি হৈছে যিহেতু। তাৰপাছত ইফালে আৰু এতিয়া আহিলোঁ আমি এতিয়া বুফে এৰিয়ালৈ আহিলোঁ। বুফে এৰিয়াত আৰু ষ্টাৰ্টিং প্ৰথমতে এইবোৰ দেখিছেনে চালাড। আজিকালি যে মেনেজমেণ্ট যে ইমান ধুনীয়া নহয়, মানে কি ধুনীয়াকৈ বস্তুবোৰ সজাইছে। এইটো হৈছে বেঙেনাই দি এইটো পেংগুইন বনাইছে। ইফালে এইবোৰ হৈছে চব্জি পাচলি, এইবোৰ কিবা কিবি কাটি মেলি কিবা ধৰণৰ ডিজাইন কৰিছে আৰু এইবোৰ যিমান ডেক'ৰেশ্যন আছে চবটো চব্জি দিয়ে কৰিছে। এইটো তৰমুজ কাটি পেলাই গণেশ বনাই থৈছে। তাৰপাছত এইটো কিন্তু পানীলাওৰ ওপৰত তিতা কেৰেলাই দি কাটি ডিজাইন কৰি পেলাই এইটো ঘৰিয়াল বনাই দিছে। একদম মানে দেখি মানে জিও কি বস্তু বুলি চুই চাইছে আৰু। তাৰপিছত ইফালে আহিলোঁ আমি এতিয়া মেইন কৰ্চলৈ। তাৰপাছতে আছে এইফালে তন্দুৰী ৰুটি, ইফালে আছে প্লেইন ৰাইচ, ইফালে এইটো আছে আৰু গাজৰৰ বুফে ডিজাইন কৰি থৈছে। তাৰপাছত আছে পোলাও, ইফালে আছে আলু পিটিকা। তাৰপাছত মানে মানে তাতে লিখাই আছে নামবোৰ চাই আৰু পঢ়ি গৈ আৰু খালে হ'ল আৰু। ইফালে কিন্তু এইটো ভেজ এৰিয়া আছিলে, এইটো ভেজ এৰিয়া গোটেইটো। ইফালে আছে চব্জি আছে, ইফালে পকৰা আছে, যিটো মিক্স ভেজ কয় সেইটো আছে, পকৰা আছে। তাৰপাছত ইফালে আছে এইটো আছিলে কি আলু যে যিটো পাপৰ দি যে ভাজে, এইটো আমি পায়ে থাকোঁ মাজে সময়ে, সকলো বিয়াতে পায়েই আজিকালি এইটো বস্তু আলু ভাজাটো। তাৰপাছত ইফালে এনেকৈ যায়। তাৰপাছত এতিয়া আছে ইয়াতে কড়াই পনীৰখন টেষ্টি হৈছিলে, খাইছোঁ, দুবাৰেই লৈ খাইছোঁ দেই। কড়াই পনীৰ বহুত টেষ্টি হৈছে। তাৰপাছত ইফালে আছে এইটো এগ ৰোষ্ট, মানে মছলা দি পেলাই কণীটো গোটেই ভাজিছে। তাৰপাছত এইটো আছে ষ্টিম ফিছ। তাৰপাছত ইফালে এইটো আছিলে মুৰ্গী মাংসটো, মানে অলপমান এইটো মই যে যেনেকৈ বনাইছিলোঁ স্ম'ক চিকেন, একদম টেষ্ট সেনেকৈ আৰু স্ম'ক চিকেনৰ টেষ্টে আছে। তাৰপাছত ইফালে আছে আপোনাৰ ছাগলী মাংস কিন্তু একদম মানে গৰম দি আছে দেই, একদম মানে ধোঁৱা ওলাই আছে, দেখিছে আপোনালোকে, একদম গৰম মানে ঠাণ্ডা বতৰ, অ'পেন এৰিয়া যিহেতু, মানে গৰম মাংসত জোলেদি খাবলৈ একদম ভাল দিছে আৰু। ইফালে আমি খাবলৈ বহিলোঁ এনেকৈ। এয়া মাজু পেহী আমাৰ লগত গৈছিলে, এয়া ডাঙৰ পেহী। কি খাইছোঁ, কি খোৱা নাই, কি লৈছোঁ, কি লোৱা নাই, মানে আমাক একদম চাবলৈ আহিছে। মাছ খাইছনে খোৱা নাই, মাংস খাইছনে খোৱা নাই, একদম দম দি সুধিছে আৰু। তাৰপিছত আমি এনেকৈ কথা পাতি ভাত খাই আছোঁ। ইফালে পেহাও আহিল, তাৰপিছত আৰু পেহাও চাব আহিলে, ঠিকে থাকে খাইছোঁ নে খোৱা নাই এইবোৰ চাই মেলি লৈ। তাৰপিছত জিউক কিবা কিবি সুধি আছে। প্ৰথমতে যে ঘৰিয়ালটো যে দেখিছিলে, সেই ঘৰিয়ালটো দেখি তাই ভয় খাইছে নে খোৱা নাই, ভয় লাগিছে নেকি, সেইবোৰ কথা সুধি আছে। বাকী ইফালে এইটো বিবাহ ভৱনটোৰ নাম আছিলে অভিষেক বিবাহ বাহক। তাৰপাছত এইফালে হৈছে এইটো গোটেই হলটো, এইটো অ'পেন এৰিয়া। এইটো ওপৰতো একদম খালি ডিজাইন কৰি থৈছে আৰু লাইট আৰু কাপোৰেদি এনেকুৱা ডেক'ৰেশ্যন কৰি দিছে, ডিজাইন কৰি দিছে এনেকৈ ধুনীয়া কৰি। বাকী আমি অ'পেন এৰিয়াতে বহি খালোঁ। ভিতৰত আছিলে ডাইনিং হল এটা আছিলে, ডাইনিং হলটোলৈ আমি নগ'লোঁ। এতিয়া আহক আমি ডিজাৰ্ট কাউণ্টাৰলৈ যাওঁ। ডিজাৰ্ট কাউণ্টাৰত প্ৰথমতে আছে আমাৰ এয়া নৰ্মেল যিটো আমাৰ মিঠাই, সেইটো আছে। ইফালে আছে হালোৱা আছে, তাৰপাছত আৰু এইফালে বুন্দি আৰু ক্ৰীম যে দিয়ে সেইটো আছে। তাৰপাছত আছে ফ্ৰুট চালাড আছে। এইবোৰ আৰু ডিজাইন কৰি দিছে, এইবোৰ বগাবোৰ এইবোৰ বগা মূলা হয়, বগা মূলাটোত কালাৰ কৰি পেলাই ডিজাইন কৰি দিছে। এইবোৰ হৈছে ফ্ৰুট চালাড আৰু ওপৰত আছে বুন্দিয়া। খালে হ'ল আৰু যোনে যি খায় ধুনীয়া কৰি। খোৱা বোৱা শেষ কৰিলোঁ, শেষ কৰি বাহিৰলৈ আহিলোঁ। ইফালে স্কুটাৰ এখন দি থৈ পেলাই এইটো চেল্ফি পইণ্ট বনাইছে, তিনিওটাই উঠি পেলাই অলপমান ফটো উঠিলোঁ। তাৰপাছত ইফালে আৰু বহুত আছে ফটো ভিডিঅ' এৰিয়া বহুত আছে। এনেকৈ ফটো উঠি থাকোঁতে দেখা পালোঁ ইফালে আমাৰ ঘৰৰে মানুহ, আমাৰ খুৰাৰ ল'ৰা টিপুৰ ফেমিলি, লিজা, আৰু ইফালে আমাৰ টিকলিটো প্ৰাঞ্চী। তাৰপাছত আৰু সিহঁতকো লগ পালোঁ, সিহঁতেও গৈছিলে বিয়ালৈ। তাৰপাছত তাইক মাতিলোঁ, আহা বুলি মাতিছোঁ, নাহে। হঠাতে মানে অলপ অচিনাকি মুখখন দেখা পাইছে যে মোৰ তালৈ নাহে কাৰণে এইফালে টিপুৰ হাঁহি উঠিছে। এনেকৈ এতিয়া আৰু আমাৰ আহিবলৈ সময় হ'ল, বহুত দেৰি বিয়াখনত কটালোঁ। তাৰপাছত এতিয়া ঘৰলৈ আহিব ওলাইছোঁ। ইফালে মানে মানুহ ভিৰ হৈ গৈছে পূৰা। আমি প্ৰথমতে যাওঁতে মানুহ ইমান নাছিলে, সেইকাৰণে আপোনালোকক বিয়াখন ধুনীয়াকৈ দেখাব পাৰিলোঁ। এজনী ৰিয়া,
ৰিয়া ভণ্টি, তাইৰ লগত অলপমান কথা চথা পাতিলোঁ। তাৰপাছত ইফালে এতিয়া মানুহবোৰৰ ভিৰ ভাৰ হোৱাৰ কাৰণে আৰু আহিলোঁ। ইফালে পেহা পেহীক মাত দি গুচি আহিলোঁ, দৰাৰ মাক দেউতাকক মাত দিয়া নহ'ল। আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পাইছে আমাক এটা জনালে ভাল লাগে। আৰু কোৱা কথাখিনিত কিবা যদি ভুল হৈছে তেনেহ'লে সেইটোও জনাব। তাৰপাছত আৰু ইফালে আপোনালোকে যদি আমাক চাই ভাল পাইছে তেনেহ'লে আমাৰ ফেচবুকত ফ'ল' কৰিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আৰু আজি ৰাখিছোঁ, ধন্যবাদ।